মই আজি এনেকুৱা এটা সুন্দৰ অনুভৱ কৰিছোঁ যে দলৰ থাকি দলৰ নিষ্ঠাভাৱে কাম কৰি আমি যেতিয়া কৰ্মখিনি আগবাঢ়ি যাওঁ নিশ্চয় আমাৰ দলে ভাল ফল দিয়ে। তাৰে এটা নিদৰ্শন আজি মই পাইছোঁ। দেখা গৈছে যে বহু বাঘা আৰ্থিকভাৱে যথেষ্ট সবল প্ৰাৰ্থী সমষ্টিটোত আপোনাৰ টিকটৰ কাৰণে তেওঁলোকে প্ৰত্যাশী আছিল। তেওঁলোকক মানে হৰুৱাই আপুনি যে টিকট ল'বলৈ সক্ষম হ'ল আৰু কাৰণ কি বুলি ভাবে? মই ভাবোঁ যে আমাৰ দলীয় কৰ্তৃপক্ষই তেখেতলোকৰ আদৰ্শ আৰু নেতৃত্ব মই যিখিনি কাম কৰিলোঁ, আমাৰ দলীয় সতীৰ্থসকলে যিখিনি মোক প্ৰেৰণা যোগালে, তেখেতলোকৰ অনুৰোধৰ বাবে আজি মই টিকেট পাবলৈ সক্ষম হ'লোঁ। এই নতুন বিধানসভা সমষ্টিটোতো আপোনাৰ চকুত কি কি সমস্যা দেখিছে গাই? বিশেষকৈ আমি ভিতৰৰ ৰাস্তাখিনি অলপ বেয়া হৈ আছে, সেইখিনি নিশ্চয় ঠিক কৰিব লাগিব। স্কুল অলপ বেয়া হৈ আছে, যিখিনি ৰাস্তা পদূলি বেয়া হৈ আছে বৰ্তমান, সেইখিনি আমি নিশ্চয় ভাল কৰি যত্ন কৰিম। মোৰ মেইন উদ্দেশ্য সেইটো আছে যে সমাজৰ হকে, দেশৰ হকে, আমাৰ ৰাইজৰ হকে কাম কৰি যোৱাৰ মোৰ উদ্দেশ্য মেইন। চিচুকা সমষ্টিটো বহু ক্ষেত্ৰত পিছ পৰি আছে। আপুনি নিৰ্বাচিত হোৱাৰ পাছত প্ৰথম কোনকেইটা সমস্যাক আপুনি প্ৰাধান্য দিম বুলি? মই ভাবিছোঁ যে প্ৰথম আমি ভাবোঁ ৰাস্তাখিনি আমি যিখিনি ৰাস্তা বোকা পানী হৈছে সেইখিনি সমাধান কৰিব লাগিব। স্কুলখিনি আমাৰ যিখিনি বেয়া হৈছে সেইখিনি ঠিক কৰিব লাগিব। আৰু ৰাইজক আমাৰ উদ্যোগ নাই বা আমাৰ মেডিকেল নাই, সমস্যা বহুত আছে, সেইখিনি আমি প্ৰথমে সমাধান কৰাৰ চেষ্টা কৰিম। আপোনাৰ সমষ্টিত যিহেতু ইতিমধ্যে ৰাইজৰ দল আৰু কংগ্ৰেছ বুলি বিৰোধী ঐক্যমঞ্চ একত্ৰিত হৈছে আৰু এই শক্তিটো আপোনালোক প্ৰত্যাহ্বানটো কেনেকৈ জনাব বুলি ভাবিছে? আমাৰ দেখিছেই আমাৰ কৰ্মীসকলে যথেষ্ট কাম কৰি আছে। আমাৰ বুথৰ পৰা, পৃষ্ঠা প্ৰমুখৰ পৰা, মণ্ডলৰ পৰা মৰ্চালৈকে সকলো কমিটি ষ্ট্ৰং হৈ আছে। তেখেতলোকৰ নিৰ্বাচন আহিলে লাগি মাগি কৰি আছে। গতিকে আমি সেইবিলাক প্ৰত্যাহ্বান নাহে বুলি ভাবিছোঁ, কাৰণ তেখেতলোকৰ মই দেখিছোঁ ক'ৰবাত কিবা কমিটি আছে, কিন্তু বাকীবিলাকত নাই। মিছাকৈ কৈ আছে। মনোনয়ন পত্ৰ কোনদিনাখন দাখিল কৰিব? আমি মনোনয়ন পত্ৰ দিম 23 তাৰিখে, 23 তাৰিখে। ঠিকে আছে দিয়ক।